সভাস্থলীত এই ৰাইজৰ সন্মুখতে সেই নিৰপৰাধী যুৱকসকলক আপোনালোকে সন্মান সহকাৰে আমাৰ হাতত গতাই দিব লাগিব। 2 নম্বৰ বিষয়, ইতিমধ্যে আজিলৈকে যিসকল কালপিতে আমাৰ সদস্যসকলক বৰ্বৰভাৱে আক্ৰমণ কৰিছিলে, সেই কালপিত এতিয়াও বুকু পিন্ধাই নগাঁৱত ঘূৰি ফুৰিছে। তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰক, নহলে আমিও আইন হাতত তুলি ল'বলৈ যদি কোনোবা অনা অসমীয়াই যদি খিলঞ্জীয়া যুৱকক মাৰি থকা অৱস্থাটো আমাৰ পুলিচ প্ৰশাসনে যদি চাই থাকে, আইন হাতত ল'বলৈ দিয়ে, আমিও স্পষ্টভাৱে কৈ থব বিচাৰিছো, কাকো পথাৰৰ পৰা আহিছো, মৰিবলৈও জানো, এই অভিযুক্তৰ পৰা ৰাজেন গোহাঁই ডাঙৰীয়াও বাচি থাকিব নোৱাৰে। ৰাজেন গোহাঁই একো ধোঁৱা তুলসীৰ পাত নহয়। তেখেতৰ পিয়ে যেতিয়া ইমান দম্ভ কৰি পুলিচৰ সন্মুখত যদি আমাৰ সদস্যক পিটিব পাৰে, তেতিয়াহ'লে ৰাজেন গোহাঁই এই দুখেৰে দোষী সাব্যস্ত। ৰাজেন গোহাঁই ডাঙৰীয়া, 19ত আপোনাৰ উত্তৰ আমি অসমৰ জনগণে লগতে আমি এটা কথা কবলৈ বিচাৰিছো, বহু দূৰ দূৰণিৰ পৰা ৰাইজ আহিছে। বৰপেটাৰ পৰা, ধুবুৰীৰ পৰা, তেজপুৰৰ পৰা, কাকপথাৰৰ পৰা, দুলীয়াজান, মাৰঘাটাৰ পৰা বহু সদস্যই কেৱল অসমীয়া হিচাপে এটা বক্তব্য আহিছে। কোনোবা আত্মসমৰ্পণকাৰী আলফা, কোনোবা আলফা, কোনোবা যুদ্ধ বিৰোধী আলফাৰ কাৰণে অহা নাই, অসমীয়া হিচাপে আহিছে। অসমীয়া অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত, অসমীয়া স্বাভিমানত আঘাত লগাৰ কাৰণে আহিছে। গতিকে এইসকল জাতিক প্ৰেমী যুৱকক, এইসকল তেজ থকা অসমীয়াক আমি স্বাগতম জনাইছো, আৰু এইদৰে অসমৰ বিপদৰ সময়ত, জাতিৰ বিপদৰ সময়ত নিজৰ তেজবিলাক দেখাবৰ কাৰণে আহ্বান জনাইছো। লগতে অসমৰ সকলো দল সংগঠনক আহ্বান জনাইছো, এইটো কেৱল এটা বিক্ষিপ্ত ঘটনা নহয়, এইটো এটা অত্যন্ত অসমীয়া জাতিৰ ওপৰত কৌশলগতভাৱে আক্ৰমণ কৰা এটা পৰিকল্পনা। যিদিনাখন অসম চৰকাৰে মুকলিকৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হ'ব বুলি ঘোষণা কৰিলে, যিদিনাখন অসম চৰকাৰে হিন্দু বাংলাদেশীসকলক আমন্ত্ৰণ জনালে, সেইদিনাখনৰ পৰাই অসমত এই হিন্দু বাংলাদেশী দপদপনি আৰম্ভ হৈছে, আৰু তেওঁলোকক পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এই অসমত তেওঁলোকক পূৰ্ণ সমৰ্থন আগবঢ়াইছে এই অসমত দীৰ্ঘদিন বাস কৰি থকা বেংগলীভাষী লোকসকলে। সেইকাৰণে আমি আজি বেংগলীভাষী ক'বলৈ বাধ্য হৈছো। কিয় আজি বেংগলীভাষী লোকসকলে প্ৰতিবাদ নাই কৰা? প্ৰতিবাদ নাই কৰা কিয় তেওঁলোকে ওলাই অহা নাই? গতিকে কোনোবাই ভাবিব পাৰে যে আমি কমিউনিয়েল মন্তব্য দিছো, কোনোবাই ভাবিব পাৰে যে আমি বেংগলী ভাষী লোকসকলক সম্পূৰ্ণৰূপে আমি তেওঁলোকক বদনাম কৰিছো, তেওঁলোকক দুখীয়া প্ৰশ্ন কৰিছো বুলি ভাবিব পাৰে। কি কাৰণে কৰিবলগীয়া হ'ল? বছৰ বছৰ অসমৰ ভূমিত থাকি, অসমীয়া মানুহৰ লগত থাকি আজি তেওঁলোকে হিন্দু বাংলাদেশী ৰূপায়িত কৰিবলৈ যায়, হিন্দু বাংলাদেশীক এইটো কাৰণে আমি তেওঁলোকক বিৰোধাচৰণ কৰিছো। বছৰ বছৰ অসমত থাকিও আজিও এনেকুৱা এটা বেংগলী পৰিয়াল ওলাব, এনেকুৱা এটা বেংগলী পৰিয়াল আমি বিচাৰি নাপাওঁ যি মোৰ মাতৃভূমিক শ্ৰদ্ধা কৰে, যি মোৰ মাতৃভাষা। গতিকে সেইকাৰণে আমি বেংগলী ভাষী বুলি কৈছো, সেইকাৰণে আমি বাংলা ভাষী বুলি কৈছো। গতিকে শ্ৰদ্ধাবান ৰাইজ, বক্তব্য বেছি নিদিওঁ। আমাক আজি দিনটোৰ ভিতৰত আমি এই প্ৰতিভা শোভাযাত্ৰা কৰি যোৱাৰ সময়ছোৱাতেই
সেই নিৰক্ষৰাধী যুৱসকলৰ মুক্তি নিশ্চিত প্ৰতিশ্ৰুতি আৰু নিশ্চিতকৰণ কৰিব লাগিব। তেতিয়া আমাৰ প্ৰতিবাদ সামগ্ৰী হ'ব। নহ'লে আমি সম্পূৰ্ণৰূপে DC অফিচ আমি সম্পূৰ্ণ অনিৰ্দিষ্ট কাললৈকে অৱৰোধ কাৰ্যসূচী চলাই যাম। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছো। DC অফিচলৈ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সমাধান কৰিবৰ কাৰণে আহ্বান জনাইছো। আমি তেতিয়াহে আমাৰ খংবিলাক উঠিব যদি আমি বনোৱা দাবী তেওঁলোকে পূৰণ নকৰে। তাৰ আগলৈকে আমি শান্তিপূৰ্ণভাৱে আমাৰ এই শোভাযাত্ৰা আৰম্ভ কৰিম। কোনো বিধিকৃত পৰিৱেশ যাতে সৃষ্টি নকৰে, আমাৰ উদ্দেশ্য যাতে সফল হোৱাত কোনো বাধা দিব নোৱাৰে। এই যুদ্ধখন যাতে অসমৰ চৌকুতে বিয়পি পৰে। কোনো বংগবাসীয়ে হওক, কোনো ভাৰতীয় হওক, অসমৰ কোনো এজন যুৱকক যাতে ভৱিষ্যতে হাত তুলিবৰ কাৰণে দৰকাৰ ভাবিবলগীয়া হয়। লগতে তেওঁলোকে কৈছো, যদি এইদৰে ঘটনাবিলাক ঘটি থাকে, এইদৰেই যদি কোনোবা অনাঅসমীয়া মোৰ মাতৃভূমিত আইন হাতত তুলি লৈ মোৰ সন্তানক গুৰকৈ যদি পিটিবলৈ চেষ্টা কৰে, মই আজি ঘোষণা কৰিছো জিতেন দত্তই অসমৰ 10,000 যুৱকক লৈ পুনৰ মোৰ বক্তব্য সামৰি মাৰিছো। ধন্যবাদ। জয় অসম।